मोर नाम मोहम्मद जाकिर हुसैन। मैं एबार तामुलपुर 58 नং विधानसभा समष्टिर পৰা শক্তিশালী निर्दलीय कैंडिडेट हिसाबे मैं থিয় দিব বিচাৰিছোঁ। निर्वाचन खेलार प्रथम उद्देश्य हल तामुलपुर विधानसभा जेनेरेल समष्टिखन उद्धार करिब लागे। এইকাৰণে उद्धार কৰিবলৈ কৈছোঁ যে আজি विगत दिनकेইটাত আমাৰ BPF হওক UPPL হওক তেওঁলোকৰ কেণ্ডিডেটবিলাক আনি আছে আৰু প্ৰক্ষেপ কৰি আছে, কিন্তু আমি জেনেৰেল হিচাপে আমি ইয়াত মানে যে MLA হিচাপে আমি নেতৃত্ব দিব পৰা নাই। গতিকে মোৰ প্ৰথম কথা হ'ল যে এইবাৰ জেনেৰেল হিচাপে মই নিৰ্দলীয় এজন শক্তিশালী কেণ্ডিডেট হিচাপে থিয় হৈছোঁ। এইবাৰ জয় হোৱাৰ লগে লগে মোৰ প্ৰথম উদ্দেশ্য হ'ল গাঁৱলীয়া ৰাস্তাসমূহ উন্নয়ন কৰিব লাগে। আৰু আমি স্বাধীনতা পোৱাৰ পিছৰ পৰা আজি তাৰিখত গ'লে আমাৰ ৰাস্তা ঘাটসমূহ উন্নতি হোৱা নাই। সেয়েহে প্ৰথম আমি ৰাস্তা ঘাটসমূহ উন্নত কৰিম। তাৰপিছত 2013 চনত যিটো খাদ্য সুৰক্ষা আইনৰ যিটো আইন প্ৰৱৰ্তন হ'ল আৰু সস্তীয়া দোকানীৰ জৰিয়তে যিটো 5 কেজি পাৰ হেড 5 কেজি চাউলৰ যিটো বিতৰণ ব্যৱস্থা চলি আছে, সেই ব্যৱস্থাত এনেহেন খেলিমেলি চলি আছে। মোৰ কাৰ্ডখনত মানুহ আছে 5 জন, কিন্তু মই চাউল পাওঁ 1 জন বা 2 জন। গতিকে মই এইবাৰ ইলেকশ্যনত জয় হোৱাৰ লগে লগে মই এই খাদ্য সুৰক্ষা আইনৰ লগত যুঁজ দিয়াৰ কাৰণে মই প্ৰস্তুত। সমষ্টিত আজি এবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বী মই নাই বুলি ভাবোঁ, কাৰণ এইবাৰ বিভিন্ন জাতি জনগোষ্ঠী বা নিৰহ মানুহখিনিয়ে যিদৰে মোক সঁহাৰি দি আছে, গতিকে এইবাৰ মই নিঃসন্দেহ মই লাখৰ ওপৰত ভোট পাম বুলি মই আশাবাদী।